বন্ধুসকল, কাচকল মানে শাক খোৱা কলবিধ, আৰু এইফালে কাচকল বইল হৈ আছে, মানে আজি পিটিকা কৰি খোৱা হ'ব। আৰু এইফালে লগতে কাষতে বইল কৰা হৈছে দাইল। বৈয়ামত এয়া কি আছে দেখিছেই, গাজ টেঙা মানে খৰিচা টেঙা। ইয়াৰে দুচামুচমান ভাবিলোঁ দাইলতে দি দিওঁ। আৰু লগত আছে এয়া আমাৰ ঢেকীয়া লগত বনিব। কি বনাম সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই আছোঁ পাকঘৰত। দেখিছে মোৰ পাছফালে হোৱা কেৰাহী বৰ্তমান গেছত উঠি আছে, আৰু আমাৰ জানমণি সেয়া চিভিল ড্ৰেছত যোগাৰ কৰি আছোঁ। মানে পথাৰলৈ যোৱা চেহেৰা বেলেগ হৈ গৈছে আৰু দুইটাই ভাল লাগিছে ন। আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে। হয়তো কেতিয়াবা মই কাৰোবাক হঠাতে মানে খঙৰ আৱেগতে যদিও কাৰোবাক বেয়াকৈ কৈ পাইছোঁ, সকলোৱে নিজৰ ভাইটি ভতিজা বা ককাইদেউ হিচাপে লৈ ক্ষমা কৰি আগুৱাই নিয়াত সহায় কৰে যেন। আজি পাকঘৰত আমি কিনো কৰি আছোঁ সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। ভিডিঅ'টো কাটিং কুটিং নকৰাকৈ চাই গৈ থাকক। ব'লক তেতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, নহয়নে? মাংস বইল কৰি থোৱা আছে। মাংসখিনি দেখোঁতে চিনি পাইছে চাগে, গাহৰি মাংস। আজি ঢেকীয়া আৰু গাহৰি মাংস বনাই খাম। বহুত দিনৰ মূৰত মানে ভাজিম, খাম। আৰু এইফালে জানমণিয়ে পিঁয়াজ কাটি আছে, আৰু এইফালে গামলাত ঢেকীয়া, এইফালে কাচকল এআখি আছে। কাচকল মানে দুটা বইল কৰিয়ে আছোঁ। দেখাম সকলোখিনি আপোনালোকক, নহয় জানো? আৰু জানেই আমি খোৱা বংশ মানুহ, খাওঁৱেই আৰু অকণমান ভাল লাগে মানে, কাৰণ দিনটো কাম বন কৰোঁ আৰু গধূলা এমুঠি মানে একচুৱেলি সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ মানুহৰ সেইটোৱে ভুল। মানে ময়ো ভুল কৰিছোঁ বুলি এইটো কাৰণে কৈছোঁ, আমাৰ সদায় ৰাতিপুৱাৰ ভাত সাজ ৰজা খাব লাগে, ৰজাৰ দৰে খাব লাগে। মাছে মঙহে যদিও খাই দিয়া যায় প্ৰব্লেম নহ'ব বুলি মই ভাবোঁ মানে, কাৰণ দিনটো খোজ কাটল কৰি থকা হয়, সিটো কাম কৰি থকা হয়। কিন্তু আমাৰ মানুহবিলাকক কি হয়, দিনটো ৰাতিপুৱা যেনেধৰণে পালোঁ তেনেধৰণে খাই বৈ ওলাই গুচি গ'লোঁ। ৰাতি ঘৰৰ সকলোৱে সন্মুখামুখিকৈ বহি এসাঁজ ভালদৰে খাম বুলি মাছ মাংসটো ৰাতি গোটোৱা হয়। কিন্তু সেইটো আমাৰ ভুল মোৰ মনেৰে, কাৰণ ৰাতি আমি মাংসটো খাই শুই দিওঁ। আমাৰ কোনো মানে খোজ কঢ়া বা কিবা এটা কাম বন নকৰাকৈ শুই দিয়া হয়। এই তেতিয়া মানে কি পাকস্থলীটোৱে হজম কৰিবলৈ অলপ অসুবিধা পায়। সেইটো কাৰণে মই যিহেতুকে ভুল কৰি আছোঁ, আপোনালোককনো কি বুজাম বা কি ক'ম। তথাপিও পাছফালে দেখিছে আমাৰ বেৰখন মানে কি ভঙা, এতিয়া বস্তা দি ঢাকি থৈছোঁ, মানে বনাব পৰা সক্ষমতাত হোৱা নাই। আৰু যিহেতুকে বাৰিষাৰ ছিজন এতিয়া, সেইটো কাৰণে লাহে লাহে বনাম। আৰু মূল কথালৈ আহোঁ, সেইটো কাৰণে আমি মানুহবিলাকে নিজেই ভুল কৰোঁ। ভুল কৰি আকৌ পিছত মানে নিজৰ বেমাৰবিলাক আমি নিজে গোটাই লোৱা লিখীয়া হয়। সেইটো কাৰণে মই এটাই কথা কওঁ, ভাতটো দি লোৱা তাইক। মই সকলোকে এটাই অনুৰোধ জনাব বিচাৰোঁ, মানে ৰাতি মাছ মাংসটো খোৱাটো বন্ধ কৰিব লাগে। আৰু ময়ো ভাবিছোঁ মই ৰাতিৰ ভাতটো ভিক্ষাৰীৰ দৰে খাম বুলি। মানে একচুৱেলি মানে দিনটো কষ্ট কৰোঁ, ৰাতি খাই দিবলৈ মন যায়, খাই দিওঁ। কিন্তু পিছতহে অকণমান অনুভৱ কৰোঁ যে মই এইটো ভুল কৰিছোঁ। সেইটো কাৰণে ৰাতিপুৱা ৰজা খানা, দুপৰীয়া সদায় যদি যিসকলে খায় মানে মধ্যমীয়াকৈ খাব লাগে, আৰু ৰাতি সদায় ভিক্ষাৰীৰ দৰে মানে কমকৈ খাব লাগে। অসমীয়াত এষাৰ কথা আছে, মানে কমকৈ খাবা বেছিকৈ খাবা, বেছিকৈ খাবা কমকৈ খাবা। মানে যিসকলে বুজি পাইছে বুজি পাবই, আৰু যিসকলে বুজি পোৱা নাই তেখেতসকলক মই আকৌ কৈ দিছোঁ, মানে কমকৈ যদি সদায় খাই থকা যায়, সদায় খাব পৰা যায়। যদি সৰহকৈ যদি খাই দিয়া হয়, মানে সদায় সৰহকৈ যদি খোৱা হয়, মানে যিমানটো দিনৰ মানে আমাৰ হেৰি থাকে তাত হেৰিটো কমি আহে, টেম্পাৰটো মানে আমাৰ ইঞ্জিনটো। সেইটো কাৰণে সদায় কমকৈ দিনটোত মানে 12 ঘণ্টা আমি যিহেতুকে সাৰে থাকোঁ, সেই 12 ঘণ্টাটো আমি
নিম্নতম হিচাপে মানে 200 গ্ৰাম মাংস এজন ব্যক্তি খাব পাৰে এদিনত, প্ৰব্লেম একো নাই। কিন্তু আমি পাইছোঁ মোৰ বন্ধুৰ মানে মোৰ লগতে খোৱা বন্ধুকে মই দেখিছোঁ মানে একে বহাত আধা কেজি 2 কেজিলৈকে খাই দিয়ে, 1.5 কেজিলৈকে খোৱা দেখিছোঁ। মই এটা সময়ত খাইছিলোঁ, মোৰ এজন বন্ধু আছিল, বন্ধুজন এতিয়া বৰ্তমান নাই, তেখেতে আমাক এৰি যোৱাৰ দিন হ'ল যথেষ্ট। তেখেতে মই 16 কেজি গাহৰি খাইছিলোঁ, তেতিয়া 70 টকা কেজি আছিলে। আমি দুয়োৱে মানে গাহৰি এটা কিনি আনো, যিমানটো দামত কিনি আনো সিমানটো মাংস বেছি, যিমানটো মাংস বাচে সিমানটো মাংস আমি খাই দিছিলোঁ। আৰু সেইকণ সময়ত মানে মই অলপ পানীটো খুব ধৰিছিলোঁ, লগে ভাগে পূৰা খাই দিছিলোঁ। বাৰু বন্ধুসকল, মানে মনৰ কথা কিছুমান কৈ পালোঁ আজি, বেয়াকৈ কোনো ভাবিব নালাগে, যিহেতুকে মই কৈ পালোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি বন্ধুসকল ঢেকীয়া আৰু এইফালে অকণমান গাহৰি মাংস ভাজিবৰ বাবে এয়া কেৰাহী পাতি থোৱা আছে। ইয়াতে অকণমান তেল দি দিওঁ, তেল বৰ বিশেষ নিদিওঁ, অকণমান দিছোঁ। একেবাৰে খালী তেলতে মানে মাংসকণ দি দিবলৈ বেয়া লাগিব, সেইটো কাৰণে দুফুলামান পিঁয়াজ দি দিলোঁ। আৰু এতিয়া দি দিম গাহৰি মাংসকণ। বন্ধুসকল, মাংসৰ বৰ বিশেষ নহয়, অকণমান হ'লেও 4জন মানুহ ধুনীয়াকৈ চলি যাব। এতিয়া দি দিম ঢেকীয়া আৰু কেঁচা পিঁয়াজ। কেঁচা পিঁয়াজটো দি দিলোঁ। এতিয়া অকণমান লৰাই দিওঁ। আমি গাঁৱলীয়া মানুহ যিহেতুকে আমি সেইটো কাৰণে এনেধৰণেই খাওঁ। আপোনালোকে কেনেধৰণে খায় মই নাজানো, আৰু যদি এনেধৰণে এদিন বনাই খাই চাব কেনেকুৱা লাগে জনাব। ৰংগুড়া বাকচ, ৰংগুড়া এচামুচ দি দিওঁ। এতিয়া অকণমান লাহেকৈ লৰাই ঢাক মাৰি দিম। আৰু বহুতে বহুত ধৰণে কয়, মানে কিছুমানে ৰেচিপি বুলি কয়, কিছুমানে আঞ্জা বুলি কয়, কিছুমানে ভাজি বুলি কয়, কিছুমানে শাক বুলি কয়। সেইটো কাৰণে আমি আকৌ আঞ্জা বুলি কওঁ। মানে এইটো এতিয়া বৰ্তমান বনি আছে ভাজি আঞ্জা। কোনে কেনেধৰণে কয় এবাৰ কমেণ্ট কৰি জনাব, যিহেতুকে আমি গাঁৱলীয়া মানুহ। আৰু বিশেষকৈ মানে কি হয়, গাঁৱৰ ঘৰত মানে ঢেকীয়াটো প্ৰায় থাকে। টাউনৰ বন্ধুসকলে ঢেকীয়াই হওক বা যিকোনো শাক চব্জি কিনি খাবলগীয়া হয়। আৰু কিছু সংখ্যকে মানে ঘৰতে মাছৰ কাৰ্টন দি হ'লেও বা বস্তাত মাটি ভৰাই হ'লেও কিবা এটা কৰি খায়। মই কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে মই ঘৰত প্ৰায় খেতি খুব কম কৰোঁ মানে মই যিডোখৰ জেগাত আছোঁ বৰ্তমান জেগাডোখৰ দ, মানে মাটি পেলাব পৰা আগফালে মাটি পেলাই আছোঁ, তাতে মানে কি এতিয়া হালধি কিবা কিবি এটা কৰি কিনি অকণমান কিবা এটা খাব পাৰোঁ। কিন্তু বৰ বিশেষকৈ মই বাম খেতি কৰি পিনি খাব পৰাত মই নাই। হ'লেও আমাৰ গাঁৱঘৰীয়া মানুহ যিহেতুকে আমাৰ ইয়াতে মানে কি ইঘৰ সিঘৰৰ পৰা কিবা এটা খুজি আনি হ'লেও খাব পাৰি, বা মানে ইয়াতে শাক চব্জিটো পাই যায়। সেইটো কাৰণে আমি প্ৰায় মই শাক চব্জি নিকিনাকৈ খাওঁ। ঢেকীয়া, কচু, ঢেকীয়া এই অগৰং বগৰং বিচাৰি কিনি খাওঁ, খুব ভাল পাওঁ মই সঁচাকৈ। মানুহে ভাবিব পাৰে যে এই কনজুচ পইচাত, সেইটো নহয়। মানে এইটো হ'ল সাৰ নিদিয়া বস্তু। আজি বন্ধাকবিটো আপুনি চাওক সাৰ দিয়া, ফুলকবিটো চাওক সাৰ দিয়া, কচু আৰু ঢেকীয়াত কেতিয়াও সাৰ নিদিয়া। সেইটো কাৰণে এই তৰকাৰীকণৰ বা এই আঞ্জাকণৰ সোৱাদটোৱে বেলেগ বন্ধুসকল। আৰু মই হালধিটো ঘৰতে কৰোঁ খেতি, ঘৰৰ হালধি খাই আছোঁ। আৰু মই জালুক যে কিনো, মই গাঁৱৰ পৰা কিনো, বেলেগৰ পৰা মানে ক'ৰবাত দোকানৰ পৰা কিনি নানো। ঘৰৰ জালুক মোৰ আনি ৰাখি থৈছোঁ। 1 বছৰৰ কাৰণে মোৰ 1 কেজি জালুক মই প্ৰত্যেক বছৰে আনি ৰাখোঁ। যিকোনো বস্তু মানে যিকেইটা বস্তু মোৰ প্ৰয়োজন হয় সেই বস্তুকেইটা সদায় ঘৰত গোটাই ৰাখোঁ। ভাল লাগে আৰু ভিডিঅ'বিলাক চাই গৈ থাকিব আপোনালোকে, এনেধৰণে মৰম দি গৈ থাকক আৰু উৎসাহ দি গৈ থাকক। তেতিয়া আমি মানে ভাল ভিডিঅ' আপোনালোকৰ সন্মুখলৈ দিবলৈ সাহ পাম আৰু আগবাঢ়ি যোৱাত মানে উৎসাহ, নহয়নে? আৰু আগৰ খোৱাৰ দৰে মানে এই গিলাচত বৰ্তমান আছে আদা আৰু নহৰু মছলা।
মানে মছলা নামত আমি সদায় এইটোৱে খাওঁ, বিশেষ বেছি আৰু একো নাখাওঁ। মানে পাকেট মছলাটো মই একদম নিষ্পত্তি নাখাওঁ। আৰু আপোনালোককো অনুৰোধ জনাওঁ, মানে পাকেট মছলা খোৱাতকৈ এনেধৰণে অকণমান পিচি দি সোৱাদটো খাই চাব কেনেকুৱা লাগে। এতিয়া মছলাকণ দি দিওঁ নহয় জানো। বন্ধুসকল, এতিয়া ভাত খাবলৈ বহিলোঁ যিহেতুকে, মানে ইয়াতে আছে ঢেকীয়া আৰু গাহৰি, আৰু এইফালে আছে কাচকল, আৰু এইফালে মোৰ প্ৰিয় জলকীয়া আৰু এটা কুন্দুলি, আৰু এইফালে দাইল আৰু খৰিচা টেঙা। এতিয়া আপোনালোকে খালেনে? যদিও বা নাই খোৱা, খাই বৈ লওক, আৰু ময়ো আৰম্ভ কৰোঁ আৰু নহয় জানো। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। প্ৰথম কাচকলটোকে খাই চাওঁ, কাৰণ ঘৰুৱা কাচকল নহয় জানো, মজা। কাচকলৰ বইলৰ মানে চাটনিটো, পিটিকাটো খাই কিবা এটা ভাল লাগে। ঢেকীয়া ভাজি, গাহৰি বন্ধুসকল, গাহৰি বিশেষকৈ আজি বেছি অনা নাছিলোঁ, অকণমান এপোৱা ঢেকীয়াৰ লগত খাবৰ কাৰণে মজা লাগিলে। খোৱাই খাই আহিছিলে, ভাল লাগিছে।